ওয়েলকাম টু দ্য ক্লাছ। আজি ক্লাছত আমি শিকাম এম এছ এক্সেছ। অৰ্থাৎ এম এছ এক্সেছ কি, এম এছ এক্সেছত আমি কি কি কাম কৰোঁ আৰু এম এছ এক্সেছ ইউজ কৰি আমি কি কি কৰিব পাৰোঁ। এম এছ এক্সেছটো হ'ল এটা এম এছ অফিচৰ এটা পাৰ্ট। এম এছ অফিচৰ যেনেকৈ ৱাৰ্ড এক্সেল পাৱাৰ পইণ্ট থাকে, চিমিলাৰলি এক্সেছৰ এটা ছফ্টৱেৰ। এইটো হ'ল ডাটাবেছ। এম এছ এক্সেছ যিটো আছে, এম এছ এক্সেছটো হ'ল এটা, ইয়াতে যেতিয়া শিকাম, এতিয়া কি কি শিকাইছোঁ আমি, ৱাৰ্ড গ'ল, এক্সেল গ'ল, পাৱাৰ পইণ্ট গ'ল, এতিয়া এক্সেছ। এইটো এম এছ অফিচৰ যিটো পেকেজ, এম এছ অফিচৰ পেকেজৰ ভিতৰত এটা পৰে এইটো। এই ছফ্টৱেৰটো ইউজ কৰা হয় বেচিকেলি ডাটাবেছ মেনেজমেণ্টৰ কাৰণে। দিছ ছফ্টৱেৰ ইজ ইউজড অনলি ফৰ দ্য ডাটাবেছ মেনেজমেণ্ট চিষ্টেম। দ্য ডাটাবেছ কাক কোৱা হয়, আমি ডাটাবেছটো জানিব লাগিব। A database is an organized collection of related data that is stored electronically and can be easily accessed and managed and updated. তার মানে কি, ডাটা যেনেকুৱা ধৰা আমি তোমালোকক তিনজনক এটা সাৰ্ভে কৰিব দিলো, আৰু আমাৰ এইখিনি এৰিয়াৰ ভিতৰত যিমান মানুহ আছে সেই মানুহৰ ঘৰে ঘৰে যে সাৰ্ভে কৰিব লাগিব, এই ঘৰকেইটাৰ মানুহ কেইজন মানুহ আছে ঘৰত, লিটাৰেচি হাৰ কিমান, মানে কেইজনে শিক্ষিত, কেইজন অশিক্ষিত মানুহ, কেইখন পুৰুষ, কেইখন মহিলা, কেইটা বাচ্চা আছে, ঘৰ বিলাক কেনেকুৱা, বিল্ডিং নে আসাম টাইপ নে কেনেকুৱা টাইপৰ ঘৰ, ঘৰত ছাগলী আছে নেকি, বা গৰু ছাগলী এইবোৰ আছে নে নাই, ঘৰত গাড়ী কেইটা, কাৰ কেইটা আছে বা বাইক কেইটা, এইটো হ'ল সাৰ্ভে। এতিয়া তোমালোকে কি কৰিবা, ফৰ্মেলি এটা ফৰ্ম বনাই লৈ যাবা, ফৰ্ম বনাই লৈ টিক মাৰ্ক দিবা। তেনেকুৱা ধৰা কাৰ, তাতে টিক মাৰ্ক দিবা যে কাৰ আছে। মটৰচাইকেল আছে, কেইটা আছে, চাইডত থাকিব দুটা বা এটা। এতিয়া হাউচ, কেনেকুৱা টাইপৰ হাউচ, তাতে টিক মাৰ্ক দিয়াৰ অপচন থাকিব, যে যদি পাক্কা ঘৰ হয় পাক্কা, কেঁচা ঘৰ হলে কেঁচা, বিল্ডিং হলে বিল্ডিং। এনেকুৱা আমি নৰ্মেলি এটা কাগজত লৈ আহি আকৌ এইটো এন্ট্ৰি কৰিব লাগিব ক'ত, কম্পিউটাৰ। আমি ঘৰে ঘৰতে কম্পিউটাৰ লৈ এনেকে কাম কৰিব নোৱাৰো, আৰু ঘৰে ঘৰে কৰিব পৰা যায়, বহুত টাইম লাগিব। আমি যাই খালি ৰ মেটেৰিয়েলছ হিচাপে চব লৈ আহিম এনেকে টিক মাৰ্ক দি দিম। এইটো আমি ইয়াতে কি কৰিব লাগিব, এই গোটেই ডাটাখিনি ইয়াতে অৰ্গানাইজড হিচাপে, অৰ্গানাইজড মিনছ এটা টেবিল বনাব লাগিব, যে টেবিলটো অৰ্গানাইজ থাকিব লাগিব, অৰ্গানাইজ মানে চিষ্টেমেটিক মেনাৰত থাকিব লাগিব। এতিয়া চিৰিয়েল নাম্বাৰ, আমি চিৰিয়েল নাম্বাৰ সদায় ক'ত দিব লাগিব, আগত। চিৰিয়েল নাম্বাৰ যদি আমি যে মাজত দিওঁ, হ'ব নেকি, বাপেকৰ নাম আগত, মাকৰ নাম লাষ্টত, হেৰি আগত, এনেকে দিলে হ'ব, নহ'ব। দেট ইজ দ্য অৰ্গানাইজড, কাক কোৱা হয়, এটা চিষ্টেমেটিকেল মেনাৰত যদি আমি এটা হেৰি বনাও, ডাটাবেছ উঠাবৰ কাৰণে এটা কি বনাব লাগিব, টেবিল। সেইটোৱে কৈছে, ইয়াতে কৈছে এ ডাটাবেছ ইজ অৰ্গানাইজড কালেকশ্যন অফ ৰিলেটেড ডাটা। ৰিলেটেড ডাটা মানে সেই যিটো সাৰ্ভে কৰিব দিছিলো তাৰ ৰিলেটেড ডাটা যিখিনি আছে, সেই ডাটাখিনি ষ্ট'ৰ্ড। ষ্ট'ৰ মানে আমি ষ্ট'ৰ কৰিম, আমি ছেভ কৰিম ক'ত, ইলেক্ট্ৰনিকেলি। যিটো আমি ডাটা মেনুৱেলি কৰিছো, সেইটো আমি ইলেক্ট্ৰনিকেলি ষ্ট'ৰ কৰিব লাগিব, এণ্ড কেন বি ইজিলি এক্সেছ, যিটো আমি পিছত ইজিলি এইটো এক্সেছ কৰিব পাৰো, যেতিয়া ইচ্ছা তেতিয়া আমি চাব পাৰো। আৰু মেনেজ কৰিব পাৰো। মেনেজ মানে, আৰু এটা এক্সাম্পল দিওঁ, এতিয়া ধৰা এটা আমাৰ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আছে, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি এটা ডাটাবেছত যদি আমি গোটেই এন্ট্ৰি কৰিব বিচাৰো, গোটেই ডাটাবেছ হ'ব এটা ডাটাবেছত চিষ্টেমেটিকেলি থাকিব লাগিব। এতিয়া ধৰা ষ্টুডেণ্টৰ কাৰণে হ'ব এটা, টিচাৰৰ কাৰণে হ'ব এটা, প্ৰফেচৰৰ কাৰণে হ'ব এটা, বাকী আদাৰ যিবিলাক তোমাৰ এমপ্লয়ী আছে সিহঁতৰ কাৰণে হ'ব এটা, বেলেগ বেলেগ আমি চিষ্টেমেটিকেলি আমি এইটো কৰিব লাগিব। ধৰা মই এজন চাপ'জ এটা ষ্টুডেণ্ট বিচাৰি যদি কোনো মানুহ যায়, সি ক'ত যাব, কাউণ্টাৰত যাব, ৰিচেপশ্যনত যাব, ৰিচেপশ্যন যাই ক'ব যে মই চাওকচোন অমুক ল'ৰাটোক অলপ মাতি দিয়ক, অমুক ল'ৰাটো যেতিয়া এক্স ৱাই জেড জনে হওক, যে এক্সক অলপ মাতি দিয়কচোন। কিন্তু সি ক'ত যাব, সি এক্সক বিচাৰি কি সেই কলেজৰ ভিতৰত যাব নে ইয়াতে মেচিনত চাব, মেচিনত চাব। ডাটাবেছটো আমাৰ ইয়াতে আছে, চাৰ্চ কৰিব ইয়াতে এক্স বুলি চাৰ্চ কৰাৰ লগে লগে এনেকুৱা বহুত এক্স ওলাই গ'ল। দেট মিনছ ইন দ্য ছেম নেম থাকিব পাৰে, এটা ইমান 5,000 ষ্টুডেণ্টৰ ভিতৰত ছেম নেম 10টা থাকিব পাৰে, 20টা থাকিব পাৰে, ছেম নেম। আনফৰ্চুনেটলি এনেকুৱা থাকিব পাৰে যে ফাদাৰ নেম উইল বি ছেম। আমাৰ এটা হেৰি আছে যে কি কৰো, ল'ৰা বা ছোৱালী হলে মাকৰ নামৰ লগত মিলাই ৰাখে, কমন হ'বই পাৰে ন। তেতিয়া কোনে কেনেকে বিচাৰিব যে কোনটো ল'ৰা, এতিয়া এক্সটো বহুত কেইটা ওলাইছে, এতিয়া আপোনাৰ বা কোনটো লাগে। যদি মানুহজনে ক'ব পাৰে তাৰ ৰোল নম্বৰ ইমান, তেতিয়া কিন্তু একবাৰে ওলাই যাব। দেট মিনছ কথাটো হ'ল ৰোল নাম্বাৰ ইজ এ ইউনিক থিংছ, ৰোল নাম্বাৰটো ইউনিকলি আমি পাম তাতে। ৰোল নাম্বাৰ বেলেগ বেলেগ নহয়, ৰোল নাম্বাৰ এটাই হয়। গতিকে যিহেতু ৰোল নম্বৰটো ইউনিক হয়, গতিকে ৰোল নম্বৰৰ পৰা আমি যেতিয়া ইচ্ছা তেতিয়াই মানুহজনক সেইটো ওলাই ল'ব পাৰো, ল'ৰাটো।
গতিকে এনেকে আমি ডাটাবিলাক কি কৰিব পাৰো, মেনেজ কৰিব পাৰো। মেনেজ মিন যেতিয়া ইচ্ছা তেতিয়া আমি মানুহজনক ওলাব পাৰো আৰু তাৰ গোটেই ডাটাখিনি আমি ওলাব পাৰো। মানুহজনক যদি ওলাই কওঁ যে পোৱা গৈছে, হয় আপোনাৰ তাৰ বাপেকৰ নাম অমুক না, হয় অমুক, ল'ৰাটো অমুক ক্লাছত পঢ়ে, তাৰ ৰোল নম্বৰ ইমান, তাৰ আহ অমুক সেকশনত আছে। তো গোটেই ডাটা তাতে থাকিব, ক'ত এড্ৰেছ, ক'ত ঘৰ, ক'ত ফোন নম্বৰ, এভৰিথিং উইল বি অন দ্য ডাটাবেস থাকিব। এণ্ড আপডেটেড মানে whenever needed, হ্যাঁ আমি কি কৰিব পাৰো, আপডেট কৰিব পাৰো। সাপোজ যদি মানুহজনৰ হেৰি চেঞ্জ হৈছে, ফোন নম্বৰটো চেঞ্জ হৈছে, হ্যাঁ ফোন নম্বৰ শুড বি আপডেটেড, হ্যাঁ আপডেট কৰিব লাগিব। ফোন নম্বৰ নহলে মানুহজনক বিচাৰি পাব কেনেকে, এইটো ফোন নম্বৰ তাৰ নাই, সেইকাৰণে আমি আপডেট কৰিব পাৰো। বুজি পাইছা না? দ্যাট ইজ কল্ড দ্য ডাটাবেস। আমি ডাটাবেস কেনেকে কম, এই ডাটাবেস ইজ অর্গানাইজড অফ এ কালেকশন, হ্যাঁ, অফ রিলেটেড ডাটা, ৰিলেটেড ডাটা মেনেজ এণ্ড আপডেটেড। তাৰপিছত হ'ল এক্সাম্পল বিলাক মই কৈ দিলো, স্কুলৰ ডাটাবেছ কৈ দিলো, বেংকৰ সেনেকুৱা কাষ্টমাৰ একাউণ্ট, ট্ৰেনজেকশ্যন। আমি সেইটোৱে চাওঁ, কাষ্টমাৰ একাউণ্ট মানে কি, একাউণ্ট মানুহজনৰ নাম যদি চাৰ্চ কৰে বেংকত যায়, এনেকুৱা বহুত মানুহ আছে চেম নামত ওলাই যাব। তো কি ক'ব লাগিব, বেংকত যায় কোনটো কোনটো নাম্বাৰ ক'ব লাগিব, একাউণ্ট নাম্বাৰ নেভাৰ বি চেম, একাউণ্ট নাম্বাৰ কেতিয়াও চেম হ'ব নোৱাৰে। চেম হলে তো গড়বড় হয়ে যাব, কার পয়সা কার একাউন্টে সোমাই যাব তার ঠিকানা নাই। গতিকে একাউন্ট নাম্বার শুড বি ইউনিক। গতিকে একাউন্ট নাম্বার যেটাই যে ক'বা, দ্যাট পার্টিকুলার ম্যান উইল বি দা আউটপুট, এটা আহি যাব। আৰু ট্ৰেনজেকশ্যন, এই দুটা বস্তুৱে থাকে বেংকৰ ডাটাবেছত। এটা কি থাকে, কাষ্টমাৰ একাউণ্ট আৰু ট্ৰেনজেকশ্যন। তাৰপিছত আহিল হস্পিটেল ডাটাবেছ। হস্পিটেল কি থাকে, পেচেণ্টৰ ৰেকৰ্ড, হ্যাঁ কোনটো পেচেণ্ট ক'ত আছে, কিমান নম্বৰ বেডত আছে, কোনটো ৰুম নম্বৰত আছে, কি পেচেণ্ট, কোনটো ডাক্তৰ চাই আছে, হ্যাঁ গোটেই বস্তু তাতে থাকিব। দিজ আৰ দ্য এক্সাম্পল অফ এ ডাটাবেছ। ক্লিয়াৰ হৈছে? তো এইখিনি হ'ল আমাৰ ডাটাবেছ। তাৰপিছত আহিল ডাটা ভাৰ্চেছ ইনফৰমেশ্যন। ডেটা কাক কোৱা হয়, ইনফৰমেশ্যন কাক কোৱা হয়। ডেটা মিনছ দ্য ৰ ফেক্ট, যেনেকৈ ধৰা 85 ৰাহুল ক্লাছ 9, দিজ আৰ দ্য ডাটা, হ্যাঁ এটা ডাটা, এইটো ৰাহুল এটা ডাটা, ক্লাছ এটা ডাটা, এইটো এটা ডাটা। বাট ইনফৰমেশ্যন ইজ দ্য প্ৰচেছ ডাটা, যেনেকৈ ৰাহুল স্ক'ৰ্ড 85 মাৰ্কছ ইন ক্লাছ 9, এই কথাখিনি, এই কথাখিনি কি কৰিছে, ইয়াতে অৰ্গানাইজড হিচাপে লিখিছে। ৰাহুলে কি কৰিছে, 85 মাৰ্কস পাইছে ইন ক্লাছ 9, এই কথাখিনি চোৱা। ৰাহুল কথাখিনি কি কৰিছে, ৰাহুলে কি কৰিছে, স্কোর 85 মার্কস, 85 মার্কস ইন এ ক্লাছ 9, এই কথাখিনি এনেকে লিখছে। দ্যাট ইজ দ্য ইনফরমেশন। ইনফরমেশন খিনি এনেকে ওলাব। আর এইটো হৈছে ডাটা। ডাটাখিনি আমি এতেকে এন্ট্ৰি কৰিব লাগিব কেনেকে, ৰাহুলৰ এটা ঘৰ থাকিব, ষ্টুডেন্টৰ নাম, কিমান স্কোর পাইছে তাতে এটা নাম থাকিব, নাম্বাৰ থাকিব, কোনটো ক্লাছৰ ষ্টুডেন্ট সেইটো থাকিব। আৰু যেতিয়া আমি ইনফরমেশন চাব বিচাৰিম তেতিয়া ইনফরমেশন দিব এনেকে, যে ৰাহুলে কি কৰিছে, স্কোর কৰিছে কিমান, 85 মার্কস ইন এ ক্লাছ 9। Now why is it important? It is important. ডাটাবেসটো কিহৰ কাৰণে আমাৰ কাৰণে ইম্পৰ্টেন্স হয়, ডাটাবেস আমি শিকিম কিহৰ কাৰণে, why? Because store large amount of data reduces duplication, save time and effort, improves accuracy and security. These are the main things. এইবোৰ কাৰণে আমি কি কৰো, ডাটাবিলাক আমি ডাটা এন্ট্ৰি কৰিব লাগিব, নাইবা দিছ ইজ ওৱান কাইণ্ড অফ ডাটা এন্ট্ৰি ছফ্টৱেৰ অলছ। এইটোক ডাটা এন্ট্ৰি ছফ্টৱেৰ বুলিও কোৱা হয়। ডাটাবিলাক আমি ইয়াতে এন্ট্ৰি কৰো এটা এটাকে। কোনটো ডাটা, এই যে যিবিলাক ডাটাবিলাক আমি কালেক্ট কৰি লৈ আহিলো বেলেগৰ পৰা, সেইবিলাক ইয়াতে আমি এন্ট্ৰি কৰিব লাগিব। চ' the importance of database is what, store large amount of data, বহুত এমাউন্টৰ ডাটা আমি ইয়াতে এন্ট্ৰি কৰিব পাৰো। আৰু reduces duplication, ইয়াতে ডুপ্লিকেট ডাটা কেতিয়াও থাকিব নোৱাৰে, আমি ডুপ্লিকেট ডাটাবিলাকো ইয়াৰ পৰা হটাই দিব পাৰিম, গুচাই দিব পাৰিম। সেভ টাইম এণ্ড এফৰ্ট, টাইম বিলাক ইয়াতে সেভ হয়, নিজৰ এফৰ্টটো সেভ হয়। ইম্প্ৰুভছ একুৰেচি এণ্ড চিকিউৰিটি, ইয়াতে ইম্প্ৰুভছ একুৰেচি মানে, একুৰেচি মিনছ হট, ইয়াৰ আগত কৈছিলো মই থিয়ৰী ক্লাছত, একুৰেচি মিনছ দা একদম 100% রাইট, তাক কোৱা হয় একুৰেচি, 100% একুৰেট। একুৰেট শব্দৰ পৰা আহিছে একুৰেচি, হ্যাঁ একুৰেচি মানে একুৰেটৰ পৰা এডজেক্টিভ, এইটো একুৰেচি, হ্যাঁ। তাৰপিছত চিকিউৰিটি মানে ইয়াতে টপ চিকিউৰিটি হৈ থাকিব, কোনেও তাতে ইয়াৰ পৰা এক্সেছ কৰিব নোৱাৰে বা চুৰ হ'ব নোৱাৰে ডাটা, দ্যাট ইজ দ্য চিকিউৰিটি। ফৰ দ্যাট পাৰ্পজ আমি ডাটাবিলাক কি কৰো, আমি ডাটা এন্ট্ৰি কৰি ৰাখিব পাৰো ইন এ সফটওয়্যাৰ লাইক MS এক্সেছ। ঠিক আছে। এতিয়া আগৰ সময়ত অফিচ বিলাকে ডাটাবিলাক এন্ট্ৰি কৰিছিল, এনেকে জাপ এনেকে বহি আছিল, বহিৰ ভিতৰত এন্ট্ৰি কৰি ৰাখিছিল। সেইবিলাকত কি কৰিছে, এতিয়া থৈ দিছে। এতিয়া এজন মানুহক উলিয়াব লাগিলে সেই ফাইল বিলাক এটা এটাকে ওলাব লাগিব, চাব লাগিব, দিনটো যাব। আৰু ইয়াতে চাবৰ কাৰণে কিমান সময় লাগিব, হাৰ্ডলি 10 মিনিটছ, 5 মিনিটছ, 1 মিনিটছ এনেকুৱা লাগিব।
So that is the save of time and effort. ঠিক আছে? নেক্সট আহিল আমার আর দুটা কনসেপ্ট। এটা হচ্ছে ডিবিএমএস মতলব ডাটাবেস ম্যানেজমেন্ট সিস্টেম। হয়েছে? ডিবিএমএস ডাটাবেস ম্যানেজমেন্ট সিস্টেম। ডাটাবেস ম্যানেজমেন্ট সিস্টেম কি? ডাটাবেস ম্যানেজমেন্ট সিস্টেম helps user to create, store, retrieve and manage the data। কি করে? ডাটাবেসে কি করে? ডাটাবেসে ডাটাবেস এটু কি? ডাটাবেস ম্যানেজমেন্ট সিস্টেম ইজ এ সফটওয়্যার দ্যাট হেল্পস ইউজার জনে ইউজ কৰিব এইটো ডাটাবেস সিস্টেম এই ক্রিয়েট কৰিব পাৰিব নতুন ডাটা স্টোর কৰিব পাৰিব। রিট্রিভ শব্দৰ অর্থ হৈছে রিট্রিভ মানে অ্যাক্সেস করা এগেইন একবার স্টোর করার পিছত আমি যেতে ইচ্ছা তেতে আমি আকৌ চাব পাৰি রিট্রিভ হ্যাঁ ইমিডিয়েটলি এইটো ওলাব পৰা যায় দ্যাট ইজ দ্য রিট্রিভ এন্ড দ্য ম্যানেজ ডাটাবিলাক মেনেজ কৰিব পাৰে দিস ইজ দ্য DBMS मतलब সিস্টেম এই ডাটাবেস ম্যানেজমেন্ট সিস্টেমৰ সফটওয়্যাৰ নাম হ'ল MS এক্সেস যেটো তোমালোকে শিকিবা SQL এইটো এটা সার্ভার হয় এইটো এটা সার্ভার সাইড এইকেইটা গোটেইকেইটা সার্ভার সাইড সফটওয়্যার হয় SQL সার্ভার হ্যাঁ দিস আর দ্য সার্ভার এইবিলাক সার্ভারে হয় সার্ভার মানে আমি ডাটাবিলাকে স্টোর করে রাখো যেতে ইচ্ছা তেতে আমার ডাটা চাব পাৰো যেতে ইচ্ছা ডাটা চেঞ্জ কৰিব পাৰো এক্সেস কৰিব পাৰো নেক্সট অপশন আহিল RDBMS ডিবিএমএস তো এখানে বুঝি পালো ডাটাবেস ম্যানেজমেন্ট সিস্টেম আর মানে হল রিলেশনাল রিলেশনাল মানে কি এটা ধরা এই যে আমি অলপ আগত কলো যে যদি আমি রয়্যাল পাবলিক ইউনিভার্সিটি যদি ডাটাবেস বনাব যাও তাতে আরডিবিএস লাগিব আরডিবিএস কিহৰ কাৰণে রিলেশনাল ডাটা লাগিব রিলেশনাল ডাটা মানে কি এটা এটা টেবিল বনালো খালি অকল ষ্টুডেন্টৰ এটা টেবিল বনালো আমি টিচাৰৰ এটা টেবিল বনালো আমি তাতে নন টিচিং ষ্টাফৰ এইবিলাক টেবিলৰ লগত এটা টেবিলৰ লগত আন এটা টেবিলৰ লগত আমি লিংক কৰাব লাগিব লিংক লিংক মানে তো রিলেশন না তোমার লগত মোর লগত কিবা যদি লিংক থাকে দ্যাট ইজ কল দ্য রিলেশন হয় না রিলেশন হব গলে লিংক লাগিব দ্যাট ইজ দ্য রিলেশন এটা হচ্ছে লিংক স্টোর ডাটা ইন দ্য ফর্ম অফ টেবিল স্টোর ডাটা মই কলো যে এটা এটা টেবিল হিসাবে ফর্ম হব স্টোর কৰিব লাগিব এন্ড রিলেটেড টু ইচ আদার আর প্রত্যেকটো টেবিলৰ লগত এটা আনটোৰ লগত কি হব লিংক থাকিব লাগিব কানেক্ট কৰিব লাগিব দ্যাট ইজ দ্য কানেকশন তো এই দুটার মধ্যে হোয়াট ইজ দ্য ডিফারেন্স বিটুইন ডিবিএমএস আর ডিবিএমএস ডিবিএমএস মানে হল স্টোর ডাটা ইন এ ফাইলস এন্ড স্টোর দ্য ডাটা ইন এ টেবিল হ্যাঁ এতে যদি আমি ভাগ করব এটা হচ্ছে কি ডিবিএমএস মানে স্টোর ডাটা ইন এ ফাইলস ফাইল হিসাবে ডাটা বিলাক স্টোর হয় কিন্তু আর ডিবিএমএস কি হবে স্টোর ডাটা ইন এ টেবিল লেস সিকিউর এটা কি মোর সিকিউর নো রিলেশনশিপ বিটুইন টেবিল দিস ইজ দ্য কমন দিস ইজ একদম বেসিক differences between DBMS and RDBMS টো এক্সেসত যেতিয়া আমি ওপেন কৰিম এক্সেসটো মই তাতে যে দেখাই আছো এক্সেস যেতিয়া ওপেন কৰিম হোয়াট ইজ MS এক্সেস Microsoft Access database management system software used to create and manage a small to medium scale database easily এই স্মলৰ পৰা মিডিয়াম স্কেল ডাটাবেস যিবিলাক আছে এইটো কৰিব কাৰণে আমাৰ এইটো সফটওয়্যাৰ সাফিসিয়েন্ট এইটো সফটওয়্যাৰ আমি কৰিব পাৰো MS Access স্টুডেন্ট ম্যানেজমেন্ট বিলিং সিস্টেম ইনভেন্টরি ম্যানেজমেন্ট অফিস রেকর্ড হ্যাঁ এইবিলাক কাম আমি এইটোত কৰিব পাৰো তাৰপিছত আছে এডভান্টেজ অফ MS অফিস এডভান্টেজ হৈছে ইউজাৰ ফ্ৰেন্ডলি নো এডভান্সড কোডিং রিকোয়ার্ড integrates with MS Excel or Word supported form and reports ফেচার্স কি কি ফেচার্স থাকিব টেবিল বেসড ডাটাবেস ইজি ডাটা এন্ট্রি ফর্ম পাওয়ারফুল কোয়েরিজ ডাটা স্ক্রেচ প্রফেশনাল রিপোর্ট আমি রিপোর্ট লগে শিকাম কেনেকে রিপোর্ট বনায় প্ৰথমে আমি ফর্ম বনাব লাগিব ফর্ম বনাই তাৰপিছত রিপোর্ট তাৰপিছত আহিব কম্পোনেন্ট কি কি কম্পোনেন্ট ইয়াতে থাকিব প্ৰথমে আমি টেবিলত যাব লাগিব কোয়েরিজ যাব লাগিব ফর্ম আৰু রিপোর্ট হ্যাঁ ম্যাক্রোস আৰু এই দুটা নালাগে এই দুটা নিশিকাও এই দুটা বাদ থাকিব খালি ইয়ালৈকে আহিব রিপোর্টলৈকে হুম ইয়াতে এক্সেস ইন্টারফেস কি কি আছে এইটো প্র্যাকটিক্যালি তাতে দেখাই আছো ইয়াতে এক্সেস ইন্টারফেস মানে ইন্টারফেসত কি কি থাকিব টাইটেল থাকিব রিবন থাকিব নেভিগেশন পেন থাকিব স্ট্যাটাস বাৰ ওয়ার্কিং এরিয়া এইবোৰ বুজি পোৱা না টাইটেল বাৰ কাক কোৱা হয় এইবিলাক কি এইবিলাক
হা এইটো টাইটেল বাৰ ৰিবন মানে ইয়াৰ পৰা ইয়ালৈকে গোটেইখিনি ৰিবন এইখিনি কয় ৰিবন এৰিয়া নেভিগেশ্যন পেন মানে ইয়াতে চাপোজ এইটো তলত ক্লিক কৰিলে এইখিনি যায় এইটো হৈছে নেভিগেশ্যন পেন য'ত য'ত আছে চোৱা ইয়াতে ক্লিক কৰিলে তলত আহিব য'ত য'ত আছে এইটোক নেভিগেশ্যন পেন বুলি কোৱা হয় এই যে এইবিলাক চব এইবিলাকক নেভিগেশ্যন পেন বুলি কোৱা হয় মনত ৰাখিবা ষ্টেটাছ বাৰ তলৰখিনি এইখিনি ইয়াতে এই যে তলত আছে ফকাছ আছে ইয়াতে তোমাৰ এই হেৰি যে আছে এইখিনি তলৰখিনি কোৱা হয় নেভিগেশ্যন আৰু ৱৰ্কিং এৰিয়া হৈছে আমাৰ এইখিনি যিটো আমাৰ পেজ থাকে এই পেজখিনি কোৱা হয় ৱৰ্কিং এৰিয়া বুজি পালা ন এইখিনি চবতে আছে সব বস্তু চবতে সেম তোমাৰ ৱাৰ্ডত হা এক্সেল পাৱাৰ পইণ্ট সবকেইটাতে সেম বস্তুৱে থাকে এইটো টাইটেল বাৰ থাকিব ৰিবন থাকিব নেভিগেশ্যন পেন থাকিব ষ্টেটাছ বাৰ আৰু ৱৰ্কিং এৰিয়া থাকিব দিছ ভেৰি ইম্পৰ্টেণ্ট আৰু লগত থাকিব স্কেল ইয়াতে থাকিব এটা ৰুলাৰ এইটো কোৱা হয় ৰুলাৰ ঠিক আছে ৰুলাৰ কেতিয়াবা দেখা নাপালে আমি ভিউ অপশ্যনত যাই ইয়াতে এইটো ৰুলাৰ যদি কেতিয়াবা দেখা নাপায় এইটো ৰুলাৰত যাই আমি কি কৰিব লাগে ক্লিক কৰিলে ৰুলাৰটো আহি যায় এইটো ইয়াতে নেভিগেশ্যন পেন ক্লিক কৰিলে নেভিগেশ্যন পেন এইটো চাইডত এইটো খুলি যাব এনেকে হৈছে গ্ৰিড লাইনটো এই যে যিটো ৱৰ্কিং এৰিয়া আছে ৱৰ্কিং এৰিয়াখিনি এনেকুৱা আহিব এইখিনি ৱৰ্কিং এৰিয়া মানে তোমাৰ হেৰি বাদ দি তোমাৰ যিখিনি তোমাৰ কি কয় এইটো আহ এইখিনি কি কয় খালি এৰিয়াখিনি মাৰ্জিন মার্জিনখিনি বাদ দিয়ে বাকি গোটেইখিনি ৱৰ্কিং এৰিয়া এইটো গ্ৰিড লাইন থাকে ঠিক আছে আৰু একবাৰ এইবিলাক বস্তু কিন্তু চাই ল'বা যে এইবিলাক মইতো আগত দেখাইছোৱে প্ৰত্যেকটোৰ ফাংচন অলপ অলপ জানিব লাগিব কোনটো তেতিয়া ইজিলি মনত থাকিব বস্তুটো খালি কৰি গ'লে নহ'ব লগত এইবিলাক বস্তু ভালকে চাই ল'ব লাগিব যে ইয়াতে কি কি ফাংচন আছে প্ৰত্যেকটো ফাংচনের ভ্যালু আছে প্ৰত্যেকটো ফাংচনের কাম আছে এনে দি থৈ দিয়া নাই প্ৰত্যেকটোৰ কাম আছে সেইকাৰণে দিছে তো এইখিনি হল আমার ইন্টারফেস এরিয়া তাৰপিছত আমি নেভিগেশ্যন পেন এতে দেখাম তাতে যায় লার্নিং ফর আউটকামস অফ মডিউল 1 যিখিনি আমি দেখা পালো এইখিনি শিকিলে আমি কি কি জানিম এক্সপ্লেইন হোৱাট ইজ ডাটাবেস ডিফারেন্সেস বিটুইন RDBMS আৰু DBMS identify using MS Office recognize different component of Office navigate MS Access interface So thank you very much. আজি ক্লাছ ইমানে শেষ কৰিছো নেক্সট ক্লাছত আকৌ আমি তোমালোকক প্ৰেক্টিকেলি দেখাম যে কেনেকৈ আমি প্ৰেক্টিকেলি MS এক্সেছ কৰিব পাৰো চ' আজি ক্লাছ ইমানে নেক্সট ক্লাছত আকৌ লগ পাম তেতিয়ালৈকে হেভ এ নাইস ডে থেংক ইউ